বস্তু আজি বিজ্ঞান আৰু প্ৰযুক্তি পাৰ্ট 2 ভিডিঅ' লৈ আহিছোঁ। যদি কোনোবাই পাৰ্ট 1ৰ ভিডিঅ'টো চোৱা নাই তেন্তে ভিডিঅ'টো এবাৰ চাই ল'ব। ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া আছে। হাই হেল্ল' দোস্তু, মই হোৱাই ভাই পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। অভিযান্ত্ৰিক আৰু প্ৰযুক্তি মানৱ জীৱনৰ বিকাশ আৰু সহজলভ্যতাত অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ অতি গুৰুত্ব আছে। অভিযান্ত্ৰিক আৰু প্ৰযুক্তিৰ বিকাশক ঔদ্যোগিক বিপ্লৱৰ পিতৃ বুলি ক'লে ভুল নহ'ব। হয়তো সময় অনুযায়ী এইবোৰত উন্নতি আৰু নৱীকৰণ হৈছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মূল উদ্দেশ্য হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি নতুন জ্ঞান সৃষ্টি কৰা আৰু সেই জ্ঞান ব্যৱহাৰ কৰি সমাজ সমৃদ্ধিৰ সমাধান বিচাৰি উলিওৱা আৰু সামাজিক অসুবিধা সমাধান আৰু দূৰ কৰা। বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰকৃত উদ্দেশ্য হৈছে নতুন উদ্ভাৱনৰ জৰিয়তে বৰ্তমান আৰু ভৱিষ্যতে মানৱ জীৱন সহজ আৰু সুৰক্ষিত কৰা। আজি বিজ্ঞান আৰু প্ৰযুক্তি মানৱ সভ্যতাৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে, যাৰ সহায়ত আমি বৰ্তমান পৃথিৱীখনক নতুন ৰূপ দিছোঁ। প্ৰাচীন কালত অগ্নি আৱিষ্কাৰৰ পৰা আৰম্ভ কৰি আধুনিক চিকিৎসা বিজ্ঞান আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বৈপ্লৱিক অগ্ৰগতিলৈকে জ্ঞান অবিৰত অনুসন্ধানে মানৱতাক আগুৱাই লৈ গৈছে। সমাজত বিজ্ঞান আৰু প্ৰযুক্তিৰ গভীৰ প্ৰভাৱ সন্ধান কৰি প্ৰগতি আৰু উন্নয়নৰ চালিকাক শক্তি হিচাপে ইয়াৰ ভূমিকা আলোকিত কৰিছে। যোগাযোগৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অৱদান আটাইতকৈ গুৰুত্বপূৰ্ণ। পঞ্চদশ শতিকাত জোহানেছ গুটেনবাৰ্গে ছপাশালৰ আৱিষ্কাৰে জ্ঞান আৰু ধাৰণাৰ প্ৰসাৰত বৈপ্লৱিক পৰিৱৰ্তন। ৰেনেছাঁৰ সূচনা কৰে আৰু আলোকজলতা প্ৰশস্ত কৰে। টেলিগ্ৰাফ, টেলিফোন, মোবাইল ফোন আৰু ইণ্টাৰনেটকে ধৰি দূৰসংযোগৰ অন্যান্য মাধ্যমৰ বিকাশে বিশ্বব্যাপী সংযোগৰ অভূতপূৰ্ব মাত্ৰা আনিলে। আজি মহাদেশসমূহৰ মাজত তৎক্ষণাত যোগাযোগ সম্ভৱ, যাৰ ফলত বিশ্বব্যাপী সহযোগিতা, সাংস্কৃতিক বিনিময় আৰু অৰ্থনৈতিক বৃদ্ধিৰ সূচনা হয়। স্বাস্থ্যসেৱা আৰু চিকিৎসা বিজ্ঞানৰ উন্নতিৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিয়ে যথেষ্ট সহায় কৰিছে। অণুজীৱৰ বুজাবুজি আৰু ভেকচিন আৰু এণ্টিবায়টিকৰ বিকাশে লাখ লাখ লোকৰ জীৱন ৰক্ষা কৰি মাৰাত্মক ৰোগ নিৰ্মূল কৰি মানুহৰ জীৱন সুস্থ কৰি তুলিছে। মেডিকেল ইমেজিং প্ৰযুক্তিয়ে সঠিক নিদান আৰু লক্ষ্যভিত্তিক চিকিৎসা সম্ভৱ কৰি তুলিছে। জিনমিক্স আৰু ব্যক্তিগত চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ ফলত স্বাস্থ্য সেৱাত বৈপ্লৱিক পৰিৱৰ্তন আনিছে আৰু ব্যক্তিগত ৰোগীৰ জিনীয় গঠনৰ লগত খাপ খুৱাই চিকিৎসাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে। আমাৰ পৃথিৱীৰ বাহিৰৰ মহাকাশৰ আৱিষ্কাৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ পৰিৱৰ্তনশীল শক্তিৰ আন এক প্ৰমাণ। মানুহে পৃথিৱীৰ সিপাৰে গৈ চন্দ্ৰত উপনীত হৈছে আৰু দূৰৈৰ গ্ৰহ আৰু আকাশী পদাৰ্থবোৰলৈ অনুসন্ধান পঠিয়াই অধ্যয়নত ব্যস্ত হৈ পৰিছে। মহাকাশ অন্বেষণে বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে আমাৰ জ্ঞান বৃদ্ধি কৰাই নহয়, উপগ্ৰহ প্ৰযুক্তি, বতৰৰ পূৰ্বাভাস, গ্ল'বেল পজিচনিং ছিষ্টেম (GPS)কে ধৰি পৃথিৱীৰ প্ৰয়োগৰ সৈতে বহুতো প্ৰযুক্তিগত উদ্ভাৱনৰ জন্ম হৈছে। যোৱা দশকবোৰত বহনক্ষম উন্নয়নৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব বৃদ্ধি পাইছে। সীমিত প্ৰযুক্তি সম্পদৰ অভাৱ, ঔদ্যোগিকৰণ আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত পৰিৱেশৰ অৱক্ষয়ে গৱেষক আৰু অভিযন্তাসকলক উদ্ভাৱনীমূলক সমাধান কৰিবলৈ অনুপ্ৰাণিত কৰিছে। সৌৰ বতাহ আৰু জলবিদ্যুৎৰ দৰে নতুন শক্তি উৎপাদন প্ৰযুক্তিয়ে জীৱাশ্ম ইন্ধনৰ সলনি এক কাৰ্যকৰী বিকল্প সৃষ্টি কৰিছে। কৃষিৰ অগ্ৰগতিৰ ফলত অধিক উৎপাদন আৰু সম্পদৰ অধিক কাৰ্যক্ষম ব্যৱহাৰ হৈছে, যাৰ ফলত খাদ্য সুৰক্ষাৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰা হৈছে। কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু স্বয়ংক্ৰিয়কৰণৰ আগমনে বিভিন্ন উদ্যোগত বৈপ্লৱিক পৰিৱৰ্তন আনিছে। AI-ৰ বাবে এলগৰিদমিক ডাটা বিশ্লেষণ সহজ হৈ পৰিছে, যাৰ ফলত বিত্ত, স্বাস্থ্যসেৱা আৰু বিপণনৰ দৰে ক্ষেত্ৰত উন্নতিৰ সিদ্ধান্ত গ্ৰহণ সম্ভৱ হৈছে। অটোমেচনে উৎপাদন প্ৰক্ৰিয়াসমূহ সুশৃংখলিত কৰিছে, যাৰ ফলত খৰচ হ্ৰাস পাইছে আৰু উৎপাদনশীলতা বৃদ্ধি পাইছে। যদি আপুনি বিজ্ঞান আৰু প্ৰযুক্তিৰ লগত জড়িত ভিডিঅ'সমূহ চাব বিচাৰে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। যদিও এই অগ্ৰগতিৰ ফলত
প্ৰচণ্ড উপকাৰ হৈছে। তথাপিও ইয়াৰ পাছকেও দেখা গৈছে এফালে যান্ত্ৰিকীকৰণ আৰু AIৰ বাবে মানুহে চাকৰি হেৰুৱাইছে, আনফালে AIৰ দায়িত্বশীল আৰু ইতিবাচক ব্যৱহাৰৰ দৰে নৈতিক আৰু সামাজিক চিন্তা সমস্যাৰ সৃষ্টি কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ লগে লগে সমাজে বিভিন্ন প্ৰত্যাহ্বান আৰু নৈতিক সমস্যাৰ সন্মুখীন হৈছে।